এনে এজন মানুহৰ কাহিনী যাৰ নিজৰ উপজা ঠাইখনলৈ অফুৰন্ত হেঁপাহ, তথাপিও কিয় উভতি যোৱা নাই আজিলৈকে। হয়, মই ক'ব ওলাইছোঁ অসমীয়া চিনেমা মোৰ শেষ গান, যাৰ ৰাইটাৰ আৰু ডাইৰেক্টৰ হৈছে প্ৰবাল বৰা। ইমান ভাল পোৱাৰ পাছতো মানুহজনে কিয় নিজৰ উপজা ঠাইখনলৈ উভতি যোৱা নাই, সেই কাহিনী আপুনি যদি মোৰ শেষ গান চিনেমাখন চায় তেতিয়াহ'লে গম পাব। সুন্দৰ কাহিনী, সুন্দৰ ডাইৰেকশ্যন, লগতে বেকগ্ৰাউণ্ড মিউজিক ইমান ধুনীয়া যে আপোনাৰ মন চুই যাব। আৰু যেতিয়া জুবিন দাৰ কণ্ঠত শুনিম ৰিণিয়াই মাতে কোনেনো আজি, কি ধুনীয়া কম্বিনেশ্যন। চিনেমাটোগ্ৰাফী, ইয়াৰ কেমেৰা এংগল, গাঁৱৰ দৃশ্য বহুত সুন্দৰকৈ উপস্থাপন কৰা হৈছে। আপোনালোকে মুভিখন যদি চাই গম পাব। আপুনি মুভিখন চাই অলপো নিৰাশ নহ'ব, কাৰণ এটা সুন্দৰ কাহিনী, আপোনাৰ অন্তৰ চুই যোৱা কাহিনী। বেকগ্ৰাউণ্ড মিউজিকৰ লগত যেতিয়া আপুনি দৃশ্যবোৰ দেখিব নিশ্চয় বহুত ভাল লাগিব। সুন্দৰ মিউজিক কৰিছে ইয়াত, কিন্তু এটাই সমস্যা যে হলবোৰত শ্ব'বোৰ বহুত কমাই দিছে আৰু শ্ব'বোৰৰ টাইমিংটো বহুত বেয়া গুৱাহাটীত, গতিকে চাবৰ কাৰণে অলপমান দিগদাৰ। মই ৰিকুৱেষ্ট কৰিম যদি শ্ব'বোৰৰ টাইমটো অলপ ভাল কৰে বা শ্ব'ৰ বহুৱায় তেনেহ'লে মুভিখন চাবলৈ বেছি সুবিধা হ'ব। আৰু অসমীয়া মুভি আমি নাচালে কোনে চাব লাগিব। সকলোৱে আহক, মোৰ শেষ গান চাওক, নিশ্চয় এটা ভাল ফিল পাম, মন চুই যাব চিনেমাখনে। আহক আমি একেলগে মিলি অসমীয়া চিনেমা চাওঁ, আৰু আমি চালেহে অসমীয়া চিনেমা আগুৱাই যাব। তেতিয়াহে চাউথৰ ইণ্ডাষ্ট্ৰীৰ দৰে, মই যে আগৰ ভিডিঅ'টোত কৈছিলোঁ যে চাউথ ইণ্ডাষ্ট্ৰীবোৰ কেনেকৈ আগুৱাইছে, কাৰণ তেওঁলোকে নিজৰ ৰিজনেল চিনেমাখনক ভাল পায়। সেইকাৰণে তেওঁলোকৰ উৎসাহ দেখি গোটেই ভাৰতবৰ্ষৰ মানুহে আজিকালি চোৱা হৈছে। প্ৰথমে বেলেগ মানুহে চাউথৰ মুভি চোৱা নাছিলে, কিন্তু নিজৰ ঠাইত যেতিয়া ছবিখন হিট হৈ যায়, ভাল ৰিভিউ আহে, তেতিয়া গোটেই ভাৰতবৰ্ষকে বিয়পি যায়। গতিকে আমিও আমাৰ অসমীয়া চিনেমাবোৰ চাব লাগিব, ভাল ভাল কাহিনী আহিব, আমি উৎসাহ দিলে আৰু ভাল ভাল কাহিনী আহিব। ধন্যবাদ।